নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। SSC GD আগন্তুক যিটো আপোনালোকে এপ্লাই কৰিছে, সেইসকলে ভিডিঅ'টো শেষলৈ চাব ভালকৈ। বহুতখিনি ইম্পৰ্টেণ্ট কথা ক'ম মই, তাকে আপোনালোকে এইখিনি যদি ফ'ল' কৰে ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হ'ব। কাট অফৰ ওপৰত বিশেষ আলোচনা কৰি এতিয়া লাভ নাই, কিন্তু আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকে সদায় 50%, মানে এইবাৰ 50% বুলি ক'লে কমচে কম 80+ টাৰ্গেট কৰক। আৰু মই কিমান মাৰ্কছ পাইছিলোঁ যোৱাবাৰ, তো সেইটো মই জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক। কিছুমানৰ মানে এনেকুৱা হয়, ফিজিকেল লিষ্টত নাম আহে কিন্তু মেডিকেললৈ নামাতে, আৰু কিছুমান এনেকুৱা হয় মেডিকেল লিষ্টত নাম আহে কিন্তু মানে মেৰিট লিষ্টত যিটো নে তাত নাম নাহে। যে মাৰ্কছটো সদায় 50% কৰক, আপোনালোকে সেইটোৱে চেষ্টা কৰক। আৰু এতিয়াতো সময় বেছি নাই, এইকেইদিন আপোনালোকে খুব ভালকৈ মনোযোগ দি পঢ়ক আৰু চব কাম বাদ দিয়ক। খালি পঢ়া, ৰাতিও পঢ়ক দিনতো পঢ়ক, খালি মানে পঢ়াতে ব্যস্ত থাকক। তাৰপিছত আপোনালোকে ৰানিং কৰা বহুত টাইম পাব। এতিয়া ৰানিং কৰি থাকক, কিন্তু ৰানিং কৰিলেও মানে ইমান এনেকুৱা ৰানিং কৰিব নালাগে, নৰ্মেল কৰি থাকক যিখিনি খেলা ধূলা, কিন্তু পঢ়াটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। এনেও অসমৰ কাট অফ ইমান নাযায় বেলেগ ষ্টেটৰ সমান, বেলেগ ষ্টেটৰ তুলনাতো বহুত কমেই যায়। কিন্তু পিছত আপোনালোকে পস্তোৱা সলনি এইখিনি সময় ভালকৈ পঢ়ক। কিয় কৈছোঁ, কাৰণ কিছুমান এনেকুৱা হয়গৈ, মোৰ লগৰে কেইবাজনো আছে, মানে পইণ্টত নাপায়গৈ চাকৰি, 1 নম্বৰত নাপায়গৈ, সিহঁতৰ কিমান বেয়া লাগে। লাষ্টত গৈ পেলাই 1 বছৰ হৈ যোৱাৰ পিছত, আগতেতো 2 বছৰ 3 বছৰ লাগে, কিন্তু এতিয়া বহুত স্পীডে হৈ যাব, 1 বছৰত গোটেইখিনি কাম শেষ হৈ যায়। কিন্তু তথাপিও কেনেকুৱা বেয়া লাগে, 1 বছৰ যেতিয়া আপুনি কষ্ট কৰাৰ ফলত তাৰপিছত আপোনাৰ মেৰিট লিষ্টত নাম নাহেগৈ। সেইকাৰণে আপোনালোকে এতিয়া যিমানখিনি পাৰে সময় খালি পঢ়াত মনোযোগ কৰক। অসমৰ কাট অফ এনেও বিশেষ ইমান নাযায়, বেলেগ ষ্টেটৰ সমানতো বহুত কমেই যায়। সেইকাৰণে আৰু এটা কথা কৈ থওঁ, আপোনালোকৰ যিটো ফিজিকেল কাট অফ আহিব, তাতকৈ যদি আপোনালোকে 10 মাৰ্কছ বেছি ৰাখিব পাৰে, যিখন নেকি ফিজিকেলৰ এটা কাট অফ মাৰিব লাগিছিলে ন, ধৰক সকলোকে নামাতে ন ফিজিকেল দিবলৈ, যাৰ নেকি মাৰ্কছ বেছি আছে তাকে মাতে। তো ফিজিকেল কাট অফ যিটো আহিব, তাতকৈ যদি 10 মাৰ্কছ বেছি থাকে, আপোনালোকে নিশ্চিন্ত থাকক, মেৰিট লিষ্ট পাবগৈ নিশ্চয়। মোৰ বহুতো বন্ধু বান্ধৱ আৰু ভাইটি ভণ্টি সুধি থাকে যে, মোক লগ পায় বা মেছেজতে হওক বা যেনেকৈ নহওক, হোৱাটছএপত হওক, সুধি থাকে যে দাদা আপুনি কিমান মাৰ্কছ পাইছিলে বা এইবাৰ কাট অফ কেনেকুৱা হ'ব। তো সেইটো ক্ষেত্ৰত এটাই কওঁ যে মোৰ মাৰ্কছো 40 আপ, মানে 45ৰ আপ আছিলে আৰু 50 ডাউন আছিলে। তো মই টাৰ্গেট কৰিছিলোঁ 50%, কিন্তু 50% নহ'লগৈ। তথাপিও মানে 45 আপ আহিলে। সেইকাৰণে কওঁ যে আপোনালোকে 50% টাৰ্গেট কৰক, তেতিয়া মানে 100% আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব। তো আপোনালোকে ফৌজত যাব বিচাৰিছে, তো ফৌজত যেনেকৈ ৰানিং কৰিলে যিটো জোচ আছে, পঢ়াৰ ক্ষেত্ৰতো সেইটো জোচ আনক, কাৰণ আজিকালি পঢ়া আৰু ৰানিং চব সমান। তো আপোনালোকে যিটো ৰানিঙত জোচ আনে, সেইটো পঢ়াৰ ক্ষেত্ৰতো জোচ আনক। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ সকলোকে। জয় হিন্দ।